খবৰলৈ ষ্টুডিঅ'ত মই নেনা তিনিচুকীয়াৰ এখন হোটেলত জেহাদীৰ কাৰ্যকলাপ চলাই থকাৰ সন্দেহত এহাল দম্পতীক আটক কৰা হৈছে আৰু হোটেলত বাহৰ পাতি আছিল দুইগৰাকী দম্পতীয়ে সবিশেষ জনাই আছো টাইমেৰৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো তিনিচুকীয়াৰ হোটেলত বাহৰ পাতিছিল সন্দেহজনক এটা দম্পতীয়ে ভুয়া পৰিচয় পত্ৰ দি হোটেলত আগষ্টৰ পৰাই বাহৰ পাতি আছিল এটা দম্পতীয়ে কৰ্ণাটকৰ যুৱক মহম্মদ হায়াত আৰু মহিলাগৰাকীৰ জম্মু কাশ্মীৰৰ বুলি জানিব পৰা গৈছে আৰু জম্মু কাশ্মীৰৰ পৰা অহা এই দম্পতীটোৱে এখন হোটেলত বাহৰ পাতি আছিল তিনিচুকীয়াৰ সাফাইবাৰ হোটেলৰ পৰা আটক কৰিছে সেনা আৰক্ষীয়ে দুই দম্পতীক আৰু জম্মু কাশ্মীৰৰ পৰা আহি জেহাদী কাৰ্যকলাপ চলাই থকাৰ সন্দেহত আটক কৰা হৈছে দম্পতীটো আৰু 16 আগষ্টৰ পৰা হোটেলখনত ভুৱা পৰিচয় পত্ৰৰে পাতি আছিল বাহৰ আনহাতে তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা কৰা হৈছে দম্পতীহাল প্ৰবঞ্চনামূলক কাম কাজ চলাই গৈছিল বুলি অভিযোগ উত্থাপন হৈছে দম্পতীৰ বিৰুদ্ধে জেহাদীৰ সৈতেও সম্পৰ্ক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আৰু যাৰ বাবে আটক কৰিছে হোটেলত বাহৰ পাতি থকা জম্মু কাশ্মীৰৰ পৰা অহা দম্পতী পুনৰবাৰ বিস্তৃত ৰূপত জনাই আছো কৰ্ণাটকৰ যুৱক মহম্মদ হায়াত আৰু মহিলাগৰাকীয়ে জম্মু কাশ্মীৰৰ বুলি জানিব পৰা গৈছে তিনিচুকীয়াৰ এখন হোটেলৰ পৰা জেহাদীৰ কাম কাজ চলোৱাৰ সন্দেহত ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে দম্পতী আৰু এইখন হোটেলতে বাহৰ পাতি আছিল জম্মু কাশ্মীৰৰ পৰা অহা দম্পতীয়ে আৰু তিনিচুকীয়াৰ সদৰ থানাত ইতিমধ্যে মাৰাথন জেৰা অব্যাহত আছে দম্পতী ভুৱা পৰিচয় পত্ৰ দি হোটেলত আগষ্ট মাহৰ পৰাই বাহৰ পাতি আছিল দম্পতীয়ে আৰু ইতিমধ্যে প্ৰবঞ্চনামূলক কাম কাজ চলাই গৈছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা অব্যাহত আছে আৰু জম্মু কাশ্মীৰৰ পৰা আহি কৰ্ণাটকৰ যুৱক মহম্মদ হায়াত আৰু মহিলাগৰাকী জম্মু কাশ্মীৰৰ তিনিচুকীয়াৰ সাফাইবাৰ হোটেলৰ পৰা ইতিমধ্যে আটক কৰিছে সেনা আৰক্ষীয়ে আৰু ব্যক্তিজনৰ আলোকচিত্ৰ কিছু আমি দেখুৱাই আছো এইজন ব্যক্তিয়ে আছিল কৰ্ণাটকৰ যুৱক মহম্মদ হায়াত আৰু ইতিমধ্যে সেনা আৰক্ষীয়ে আটক কৰিছে মহম্মদ হায়াতক যিয়ে নেকি কৰ্ণাটকৰ আৰু এগৰাকী মহিলাও জড়িত আছে মহিলাগৰাকী জম্মু কাশ্মীৰৰ বুলি জানিবলৈ পোৱা গৈছে আৰু দুয়োগৰাকী এখন হোটেলত বাহৰ পাতি আছিল আৰু ভুৱা পৰিচয় পত্ৰ দি হোটেলত আগষ্ট মাহৰ পৰাই বাহৰ পাতি আছিল আৰু হোটেলৰ পৰা জেহাদীৰ কাম কাজ চলোৱাৰ সন্দেহত দম্পতীকেইটা আটক কৰা হৈছে আলোকচিত্ৰত প্ৰত্যক্ষ কৰা ব্যক্তিজন হৈছে মহম্মদ হায়াত আৰু তেওঁৰ লগত জড়িত আছে এগৰাকী মহিলাগৰাকী জম্মু কাশ্মীৰৰ বুলি জানিব পৰা গৈছে আৰু তিনিচুকীয়া এখন হোটেলত বাহৰ পাতি আছিল আৰু সন্দেহজনক দম্পতীটোৱে আৰু ভুৱা পৰিচয় পত্ৰ দি হোটেলত আগষ্ট মাহৰ পৰাই বাহৰ পাতি আছিল আৰু ইতিমধ্যে তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা অব্যাহত আছে